Hello. না কোকরাঝার ডিস্ট্রিক্টে হয়ে গেছে চিরাং ডিস্ট্রিক্ট উদালগুড়ি Mangenang alasi mohire nuzana aron naijang boraina thakai जोंहा दङ मानगोनां राजिएम बीटीसी जोंहा दङ सर जोंहा दङ पार्थ प्रतीक मजुमदार सर एसीएस डेप्यूटी जोंहा दङ मानगोनां अनिल चंद्र देउरी सर एसीएस डाइरेक्टर আগত এটা প্ৰতিটো কাগজ আমি ম্যানুয়ালি লিখিব লগা হৈছিল কিন্তু এতিয়াৰ পৰা আমাৰ গতিখিনি কম্পিউটাৰাইজ ওলোৱাৰ কাৰণে আমাৰ মণ্ডলসকলৰ কাম বহুত যথেষ্ট কমি যাব আৰু একুৰেচিটো আহিব ভুল হোৱাৰ সম্ভাৱনাটো বহুত কম আহিব আৰু আপোনালোকে চাইছে আমি ইয়াত এটা চাৰ্জশিট দিছো য'ত জমাবন্দী নকল কপি পাবলৈ 30 টকা লাগিব আৰু 7 দিন ম্যাক্সিমাম ডেলিভাৰী ডেট সো আমাৰ মানে প্ৰতিটো কামৰ এটা বাউন্ড কৰি দিয়া হৈছে য'ত আমি মানে বাধ্যতা আমি এখানে কব নোৱাৰিম যে আমাৰ মণ্ডলে ছুটিত আছে বা সাৰ ছুটিত আছে আপনি এখানে সময়ৰ ভিতৰত দিবই লাগিব এটো ম্যাক্সিমাম টাইম কিন্তু আমি ট্রাই কৰিম যিকোনো সার্ভিস এজ আর্লি এজ পসিবল আপোনালোকক আমি দিব পাৰো আৰু উইথ একুৰেসি ভুল যাতে নহয় আৰু এটো আজি মূল কাৰণ যে আমি এইখন সভা আয়োজন কৰা হৈছে আৰু ইয়াত আহা সকলো অতিথিলৈ মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে মানে আমি যে আমি সকলে শিক্ষিত এরিয়া হিসাবে ফার্স্ট এই কম্পিউটারাইজড ল্যান্ড রেকর্ডৰ যিটো কাম কাজ আমি ফাৰ্ষ্ট থেকে আমি ক'ব পাৰিম য'ত মানে আমাৰ সংস্থাপনিকাৰী ডাঙৰে আমাক জনাইছে যে অসম চৰকাৰ হিচাপে যিটো কাম কৰিবলৈ 10-12 বছৰ লাগিছে কিন্তু আমি বিটিচি হিচাপে 3 বছৰতে আমি কমপ্লিট কৰিব পাৰিম তো ইয়াৰ ছড়া আমি অজিত কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক নিশ্চয় ধন্যবাদ দিবই লাগিব মানে যেনেকুৱা আমাৰ OSD হিচাপে যেনেকুৱা কষ্ট কৰি কাম কৰি পেলাই এই যিটো কম্পিউটাৰাইজ যিটো লেণ্ড ৰেকৰ্ড কামটো কৰি পেলাই আমাক সহায় কৰিছে বিটিচিত সকলো ৰাইজৰ কাৰণে তো যিখিনি আগত সময় একমাহ দুমাহ এনেকুৱা লাগিছিলে তেতিয়াহ'লে এনেকুৱা পৰিস্থিতিৰ ভিতৰতে আপোনাৰ মাটিখিনি যিটো প্ৰমাণপত্ৰ সেইবিলাক আপোনালোকে পাবলৈ সক্ষম হ'ব বুলি আমাক জনাইছে তো তেওঁলোক ক'ব লগা একো নাই আমি আমাৰ কোকৰাঝাৰ সাৰ্কেলৰ অনলাইন সাৰ্ভিস যেটো মানে কম্পিউটাৰাইজেশ্যন অফ ল্যান্ড ৰেকৰ্ড সাৰ্ভিসত আজি উদ্বোধনী হল মাননীয় হাগ্ৰামা মহিলাৰ দ্বাৰা আৰু এতিয়াৰ পৰা আমি 2 মাহলৈকে আমি সময় লৈছো যে আমরা অফলাইনে চলা আৰু এই অফলাইনত আপোনালোকৰ যি আখুৱা আছে নামৰ ভুল বা দেউতাকৰ নামৰ ভুল বা ডাক নম্বৰ পাৰ্টি নম্বৰ কিবা যদি ভুল বান্ধি হৈছে আমাৰ এই 2 মাহৰ ভিতৰত আমি সেইখিনি ঠিক কৰাৰ যত্ন ল'ম আৰু 2 মাহৰ পিছত আমি গোটেইখিনি অনলাইনত
আপলোড কৰি দিয়া হ'ব আৰু এই 2 মাহৰ ভিতৰতে আপোনালোকে এতিয়াও আপোনালোকে ডিজিটেল প্ৰিণ্ট আউট ল্যান্ড হোল্ডিং জমাবন্দী সেইবিলাক পাই থাকিব কিন্তু আমি অনলাইন পাবলৈ আৰু আমি 2 মাহ সময় লৈছোঁ এপছ মানে ধৰিত্ৰী যোগেদি এইটো কৰা হ'ব আৰু এইটো কৰাৰ উদ্দেশ্য এটা যে আমাৰ ইয়াত একুৰেচিটি যিটো আগত আপোনালোকে ল্যান্ড হোল্ডিং হয়তো বা কেতিয়াবা নাম ভুল বা আমি মেনুৱেলি কৰিছিলোঁ এতিয়া ভুল হোৱাৰ সম্ভাৱনাটো কমি আহিব আৰু অলমষ্ট নীল বুলিয়ে ক'ব পাৰোঁ এটা সময়ত যেতিয়া আমি 100% ভেৰিফিকেশ্যন কৰাৰ পিছত আমি এইটো মানে আমাৰ বিলিফ যে আমি 100% একুৰেচি দিম ট্ৰান্সপাৰেঞ্চি দিম আৰু টাইমত দিব পাৰিম এইটো আমাৰ মূল লক্ষ্য